নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ মোৰ খুবেই প্ৰিয় কচুথুৰ বিলাহীৰ সৈতে পাতত দিয়া ৰেচিপি। আহকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ। এয়া লৈ ল'লোঁ কচু আৰু কণবিলাহীকেইটা ঘৰৰে হয় দেই। এয়া কচুথুৰখিনি মই যিহেতু এতিয়া অকণমান ৰ'দত দি লৈছিলোঁ আৰু কোমলীয়া অংশখিনিহে দিম, বাকী অংশখিনি নিদিওঁ। এইখিনি এতিয়া বাছি লৈছোঁ। কোমলীয়া অংশখিনি পাতত দি খাবলৈ বেছি ভাল হয়, সেয়ে বাছি লৈছোঁ। এতিয়া এইখিনি 2-3 টুকুৰা কৰি কাটি লৈছোঁ। দীঘলকৈও দিব পাৰে, নিজৰ কথা। মই কিন্তু কাটি লৈছোঁ। পাতখিলা অকণমান ৰ'দত লেৰেলাই লৈছোঁ। আপোনালোকে গেছতো দি ল'ব পাৰে। এয়া কচুখিনি দি দিছোঁ। এইফালে এতিয়া বিলাহীকেইটা দি দিছোঁ। বিলাহীখিনি লাগি থকা অংশখিনি এৰুৱাই লৈছোঁ। এইফালে দি দিছোঁ নহৰু কেইফুটামান। নহৰু দিলে খুব ভাল লাগে। আৰু জলকীয়াকেইটা ঘৰৰে হয়, এইকেইটাও কেঁচা জলকীয়া কেইটামান দি দিছোঁ। জ্বলা হ'লেও ভাল লাগে। জ্বলাটো নিদিবও পাৰে, নিজৰ কথা। মই জ্বলা যিহেতু অকণমান বেছিকৈ খাওঁ, সেই জলকীয়া অলপ সৰহকৈ দিছোঁ। এতিয়া এইখিনি ভালদৰে এনেকৈ বান্ধি ল'ম। ইফালে এয়া বান্ধি হৈ গ'ল আৰু লগতে টাৱাখন পাতি ইয়াতে বহাই দিছোঁ। আৰু গেছৰ ফ্লেমটো আপোনালোকে কমাই ল'ব, মিডিয়ামত ৰাখিব, তেতিয়া সুবিধা হ'ব, নহ'লে জ্বলি যাব পাৰে। এয়া মই অকণমান সময় ৰখাৰ পিছতে এয়া লুটিয়াই দিছোঁ। আৰু বেছি সময় নালাগে বাৰু। আপোনালোকে নিশ্চয় যিসকলে খাইছে গমেই পায় নহয়নে? আৰু খায়ো খুব ভাল লাগে। নোখোৱা নায়েই চাগে, প্ৰত্যেকেই খায়ে। মোৰ খুবেই প্ৰিয় দেই। এয়া দেখিছেনে? এইফালে হৈ গ'ল। অকণমান ঠাণ্ডা হোৱাত নমাই লৈছোঁ। এতিয়া ভালদৰে এইখিনি খুলি মই ভালদৰে উলিয়াই ল'ব লাগিব। দেখিছেনে বিলাহীবোৰ কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া প্লেট এখনত উলিয়াই লৈছোঁ। ইয়াতে এতিয়া অকণমান মিঠাতেল দি দিম। মিঠাতেল দি দিলে খাবলৈ খুব ভাল লাগে। লগতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আগতে মই দিয়া নাছিলোঁ, আচলতে পিছত দিলেই ভাল হয়। এতিয়া এয়া মই চামুচখনেৰে এনেকৈ পিটিকি লৈছোঁ। আপোনালোকে হাতেৰে পিটিকি ল'ব পাৰে, মই চামুচেই ব্যৱহাৰ কৰিছোঁ বাৰু। এইফালে এয়া দেখিছেনে মোৰ ধুনীয়াকৈ হৈ গৈছে। এইফালে এয়া ৰেডি হৈ গ'ল, দেখিছেনে? এতিয়া আপোনালোকে গৰম ভাতৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰক। আৰু আজি মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ